আজি আকৌ এটা পুনৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম আৰু এটা ভিডিঅ' কিহে দাদা কালি যে খন্তি মাৰিছিলোঁ 20 টকাটো কালিহে মাৰিছিলে আজি কিয় লাগে? ঘৰত মাৰ লাগি আছে কালিহে মাৰিছিলে আজি কিয় লাগে? যা যা বুলি কৈছো না। দাদা কিন্তু দেই কোনো শান্তি নাই, খালি 20 টকা লগতে লাগি আছে এটা কাম লাগে বুজিছা। আকৌ এদিন তোমাক স্বাগতম আৰু এটা ভিডিঅ' সৈতে, আৰু ভিডিঅ'টো মই বনাম আজি এটা বিশেষ টপিকৰ দাদা আছেনে নাই ঘৰত? ওপৰত। কি ৰদ মাৰি আছে? এই 20 টকাটো দিব লাগিছিল ন, ঘৰত মোক সদায় গালি পাৰি আছে। ঘৰত নাথাকি মই ক'ত যাম? তই যে আহি পেলাই সুধিলি ঘৰত আছেনে বুলি। 20 টকা মই বোলো নাথাকিবও 20 পাৰে। টকাৰ কাৰণে কি তোৰ ল'ৰা ছোৱালীকেইটা মৰি আছে? মোৰ ল'ৰা ছোৱালী মানে ঘৰত মায়ে গালি পাৰি আছে। যা বুলি কৈছো নহয়, যা। সদায় খালি ফাঁকি দি থাকে। নিজৰ হাততে নাই 20 টকা ক'ৰ পৰা দিওঁ। হেল্ল' গাইজ, আজি আকৌ পুনৰ স্বাগতম। আজি এটা ফ্ৰেছ ভিডিঅ' আৰু ফ্ৰেছ ভিডিঅ'। 20 টকাটো আকৌ আহিলি তই। নহয়, 20 টকাটো দিব লাগিছিলে, ঘৰত খাব লাগে। খাব লাগে।